Hey everyone, welcome to this video, and in this video we will be talking about what is the difference between some and many. Some aru many majo ki parthokyo ase totha some ketia bohe aru many ketia bohe. This is basically an English grammar beginner level video, so let's start. Bondhu okol some mane hoise olop ba olopman. এইটো ডিটারমিনার্সটো আমার যিবিলাক বস্তু আমি গণিব নোৱাৰো সংখ্যাত সেইবিলাক বস্তুৰ সৈতে বহাব পাৰো যেনেকৈ ধৰি লোৱা পানীটোক আমি এটা পানী দুটা পানী তিনটা পানী ক'ব নোৱাৰো গাখীৰ এটা গাখীৰ দুটা গাখীৰ তিনটা গাখীৰ তেনেকুৱা সংখ্যাত আমি গণিব নোৱাৰো সেইবিলাক বস্তুৰ সৈতে অলপ বুজাবলৈ সাম প্ৰিপজিশনটো আমি বহাব পাৰো যেনেকৈ অলপ পানী ক'বলৈ সাম ওয়াটাৰ অলপ সুখ বুলি ক'বলৈ হ'লে সাম হ্যাপিনেস আৰু অলপ দুখ ক'বৰ বাবে আমি ক'ব পাৰো সাম স্যাডনেস ঠিক তেনেকৈ সাম ডিটারমিনার্সটোক অন্য এটা ক্ষেত্ৰটো ব্যৱহাৰ কৰা হয় সেইটো হৈছে কিছুমান শব্দটো আমি কেতিয়া বহাও যেতিয়া কোনো এটা বস্তু আমি গণিব পাৰো যেতিয়া কিবা এটা বস্তুৰ প্ৰকাৰটোক আমি গণিব পাৰো কিন্তু গণাটো আমাৰ বাবে যুক্তিসংগত নহয় তেতিয়া আমি সাম ডিটারমিনার্সটো বহাব পাৰো যেনেকৈ তুমি ধৰি লোৱা বজাৰলৈ গৈছা বহুত মানুহ আছে তুমি গণিলে গণিব পৰা কিন্তু গণাটো যুক্তিসংগত নহয় only পাগল মানুহে গণিব তাতে গৈ সো তেনেকুৱা ক্ষেত্ৰত যদি তুমি ক'ব লাগে কিছুমান মানুহ তাতে আছিল তেনে ক্ষেত্ৰটো আমি কি ক'ব পাৰো some people বুলি ক'ব পাৰো আৰু কিছুমান কলম ক'বলৈ some pens যেনেকৈ কিছুমান কলমৰ খোপা নাথাকে some pens don't have caps তেনেকুৱা টাইপৰ কথাবিলাক আমি ক'ব পাৰো many ডিটারমিনার্সটো আমি কেতিয়া বহাও যেতিয়া আমি কেইটামান বুলি ক'ব লগা হয় many ডিটারমিনার্সটো বহে সেইবিলাক বস্তুৰ সৈতে যিবিলাক আমি সংখ্যাত গণিব পাৰো যেনেকৈ কলম এটা কলম দুটা কলম তিনটা কলম আমি ক'ব পাৰো যেনেকৈ ধৰি লোৱা গাড়ী এটা গাড়ী দুটা গাড়ী তিনটা গাড়ী আমি ক'ব পাৰিম বা সংখ্যাত আমি গণিব পাৰিম তেনেকুৱা বস্তুৰ সৈতে মেনিটো বহিব যেনেকৈ কেইটামান গাড়ী বা কেইটামান কাৰ্স ক'বলৈ হ'লে আমি কি ক'ব লাগিব মেনি কাৰ্স আৰু কেইটামান ফোনছ ক'বলৈ হ'লে মেনি ফোনছ আৰু কেইজনমান টিচাৰ্স ক'বলৈ হ'লে বা কেইজনমান শিক্ষক ক'বলৈ হ'লে মেনি টিচাৰ্স বুলি ক'ব লাগিব সো বন্ধুসকল মনত ৰাখিবা সামটো বহে দুটা ক্ষেত্ৰত এটাটো হৈছে কিছুমান বুজাবলৈ আৰু অন্য এটাটো হৈছে তোমাৰ অলপমান বুজাবলৈ সো এটা প্ৰ্যাকটিস কোৱেশ্চন লওঁ ইয়াতে তিনিটা কোৱেশ্চন আছে তাতে হয়তো তুমি many বহাব লাগে নহলে some বহাব লাগে সো প্ৰথম কোৱেশ্চনটো হৈছে he has dash water bottles এতিয়া এনেকুৱা ধৰণৰ ডিটারমিনার্সৰ কোৱেশ্চন যেতিয়া সলভ কৰিবা তেতিয়া একচুয়ালি কাক চাব লাগে খালি ঠাইৰ ঠিক পাছৰ বস্তুটোক চাব লাগিব এতিয়া ওয়াটাৰটোক আমি নগণু অবভিয়াসলি নগণু পানীটোক আমি এটা দুটা গণিব নোৱাৰো কিন্তু ইয়াতে কি কোৱা আছে ওয়াটাৰ বটলছটোক আমি গণিব পাৰো তেনেকুৱা ক্ষেত্ৰত কি ক'ব লাগিব তেখেতৰ কেইটামান পানীৰ বটল আছে he has many water bottles অন্য এটা কেস he has dash water তেখেতৰ পানী আছে এতিয়া মেনি লগালে কেইটামান পানী আছে অলপ সাম লগালে অলপমান পানী আছে হ'ব সো আমি জানো পানীটো গণিব নোৱাৰো সো গণিব নোৱাৰাৰ বাবে কি বহিব সাম বহিব মনত ৰাখিবা বন্ধুসকল যে খালি ঠাইৰ ঠিক পাছৰটোহে চাব লাগে আমি ঠিক তেনেকৈ লাষ্টৰ যেটো নেকি এক্সাম্পল আছে তাতে I have dash pens in my pocket এতিয়া পেনছটোক চাব লাগিব ইয়াক গণিব পাৰি নে নোৱাৰি বিবেচনা কৰাৰ পাছতহে আমি ইয়াতে কি বহিব হেতু চাব পাৰিম সো আমি যেহেতু জানো কলমটো গণিব পাৰি সো আমাৰ বহিব many so thank you friends for watching this video and if you have liked the video then please do subscribe to my channel thank you have a great day